নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আপোনালোক সকলো ভালে আছে নিশ্চয়। আজিৰ ভিডিঅ'টোত মই হাইব্ৰিড কালাঞ্চু কেনেকুৱা ধৰণৰ মাটিত ৰুব লাগে তাকেই দেখাম। এই দুজোপা মই কালাঞ্চু আনিছিলোঁ, ইয়াক আজি মই ৰিপৰ্ট কৰিম। ইয়াক ৰিপৰ্ট কৰিবৰ বাবে মই কেনেকুৱা ধৰণৰ পটিং চইল বনাম আৰু ইয়াক কিমান পৰিমাণৰ পানীৰ প্ৰয়োজন আৰু ইয়াৰ যত্নৰ ওপৰতো মই এই ভিডিঅ'টোত আপোনালোকক জনাম। এই কালাঞ্চু ফুলবিধ পাৰ্মানেণ্ট ফুল হয়। ইয়াক ৱাইডষ্ট ফুল বুলিও কোৱা হয় আৰু বহুতে কালানকৈ বুলিও কয়। ইয়াৰ 125টামান স্পেচিছ আছে। এই ফুলবিধ ৰঙা, বগা, গুলপীয়া, হালধীয়া, কমলা আদি বিভিন্ন ৰঙত পোৱা যায়। ইয়াৰ দুটা ভেৰাইটি আছে, এটা হৈছে লোকেল ভেৰাইটি আৰু এইটো এটা হাইব্ৰিড ভেৰাইটিটো। লোকেল ভেৰাইটি ইমান যত্নৰ প্ৰয়োজন নাই, যিকোনো মাটিত ৰুলেও হৈ যায়। পানীটো অলপ কম দিব লাগে খালি। আৰু এই হাইব্ৰিড ভেৰাইটিটো অলপ যত্নৰ প্ৰয়োজন। এই ফুলবিধ সাকুলেণ্ট টাইপৰ, গতিকে ইয়াৰ মাটিখিনি সদায় ৱেল ড্ৰেইন হ'ব লাগে। একদমেই বালিচহীয়া ফচফচীয়া মাটি হ'ব লাগে। সাধাৰণ ভাষাত ক'ব গ'লে এই ফুলবিধ কিমান দিন বাচি থাকিব সেইটো নিৰ্ভৰ কৰিব আমি ইয়াক কেনেকুৱা মাটিত ৰুওঁ আৰু কিমান পৰিমাণৰ পানী দিওঁ তাৰ ওপৰত। ইয়াৰ পটিং মিক্স হিচাপে মই এতিয়া লৈছোঁ সমান পৰিমাণত মাটি। এয়া হৈছে মাটি, এইখিনি আমাৰ যিখিনি নৰ্মেল গাৰ্ডেন চইল আমি ওচৰত যিবিলাক পাওঁ, ঘৰৰ কাষৰ মাটি হ'লেই হ'ব। আৰু এইটো হৈছে কেঁচু সাৰ। কেঁচু সাৰৰ সলনি আপোনালোকে বেলেগ সাৰো ব্যৱহাৰ কৰিব পাৰে। আৰু এইটো হৈছে কোকোপিট আৰু লগতে এয়া হৈছে নদীৰ বালি, যিবোৰ ঘৰ বনাবলৈ ব্যৱহাৰ কৰা বালিটো এইটো। কেঁচু সাৰৰ সলনি আপোনালোকে ইয়াত পচা গোবৰ ল'ব পাৰে, যিখিনি ভালদৰে শুকাই পচি থকা তেনেকুৱা ধৰণৰ গোবৰ ল'লেও হয়, কিন্তু কেঁচা গোবৰ ব্যৱহাৰ কৰিব নালাগে। এইকেইটা বস্তুৰ উপৰিও মই ইয়াত অলপ ব্যৱহাৰ কৰিম, এইটো হৈছে বন মিল। বন মিলত ফচফৰাছ আৰু কেলছিয়াম বহুত পৰিমাণত থাকে আৰু লগতে মাইক্ৰ' নিউট্ৰিয়েণ্টো থাকে বহুত। আৰু লগত এয়া হৈছে নিমখলি। এই নিমখলিবিধ জৈৱিক সাৰ হয়, লগতে ই কীটনাশক হিচাপেও কাম কৰে। আৰু ইয়াত মই মিলাম চাফ ফাংগিচাইড। এইটো চাফৰ সলনি আপোনালোকে যিকোনো ফাংগিচাইড ল'ব পাৰে। এতিয়া ইয়াৰ নিমখলি 3 চামুচ দিম মই। এচামুচত 5 গ্ৰামকৈ থাকে, গতিকে 3 চামুচত 15 গ্ৰাম হ'ব মোৰ। আৰু এইটো মই এটা টাবৰ জোখত লৈছোঁ, 7 পৰা 9 ইঞ্চিৰ ভিতৰত যিবিলাক টাব হয় তেনেকুৱা টাবৰ জোখ হিচাপত লৈছোঁ এইটো। আৰু ইয়াত লগতে দিম 2 চামুচ বন মিল। 2 চামুচ মানে হৈছে 10 গ্ৰাম বন মিল। এইটো এটা টাবৰ বাবে যথেষ্ট, ইয়াতকৈ বেছি নিদিলেও হয়, ইমান দিলেই হ'ব। আৰু ইয়াত মই আধা চামুচ চাফ ফাংগিচাইড মিলাইছোঁ। আধা চামুচ বা এচামুচ মিলালেও হয়। আৰু এই চাফৰ সলনি আপোনালোকে ভেভিষ্টিন, এমিষ্টাৰ টপ বা স্প্ৰিণ্ট আদি যিকোনো ফাংগিচাইড ল'ব পাৰে। এতিয়া এই আটাইকেইটা বস্তু ভালদৰে মিলাই ল'ব। এতিয়া ইয়াক ৰুবৰ বাবে এটা ফুটা থকা টাব ল'ব আৰু এই ফুটাটোত শিলগুটি নাইবা ইটাৰ টুকুৰা দি এনেদৰে বন্ধ কৰি ল'ব, নহ'লে মাটি সোমাই ফুটাটো একেবাৰে বন্ধ হৈ যাব আৰু পানী ওলাই যাব নোৱাৰিব তেতিয়া। এতিয়া টাবৰ পৰা উলিওৱাৰ পিছত ইয়াৰ তলৰ মাটিখিনি মই অলপ এৰুৱাই ল'ম, কিয়নো ইয়াৰ পটিং মিক্সটো ইমান ভাল নহয়। কোকোপিট বেছি আছে আৰু কোকোপিট বেছি থাকিলে পানী বেছি ধৰি ৰাখে, তেতিয়া শিপা পুচি গছজোপা মৰিব পাৰে। সেয়ে ইয়াৰ মাটিখিনি অলপ আঁতৰাই লৈছোঁ, কিন্তু গোটেইখিনি যদি আঁতৰাই দিওঁ তেতিয়াও গছজোপা চকত আহি যাব আৰু নুফুলা হ'ব। সেয়ে ওপৰৰ অলপ অংশ মাটি মই ৰাখি দিছোঁ। এতিয়া বাকী অংশখিনি মাটিৰে পূৰা কৰি ল'ব পটিং মিক্সটো দি। আৰু মাটিখিনি সদায় টাবৰ ওপৰলৈকে ভৰাব। টাবটো বেছি খালী জেগা ৰাখিব নালাগে, বেছি খালী জেগা ৰাখিলে পানী বেছি দিয়াৰ চান্স থাকে। সেয়ে ওপৰলৈকে ভৰাব লাগে। আৰু পানী দিয়াৰ সময়ত সদায় গুৰিটোৰ পৰা আঁতৰত দিব লাগে। এনেদৰে আঁতৰে আঁতৰে পানী দিব। গছজোপাৰ ওপৰত কেতিয়াও পানী দিব নালাগে আৰু পানীৰ পৰিমাণটো একদম কম দিব লাগে। 4-5 দিনৰ মূৰত এবাৰকৈ পানী দিব লাগে, নাইবা যেতিয়া মাটিখিনি একেবাৰে শুকায় তেতিয়াহে এই ফুলবিধত পানী দিব লাগে। ওপৰৰ মাটিখিনি শুকালেও কেতিয়াবা তলৰ মাটিখিনি সেমেকি থাকে, তিতি থাকে। সেয়ে পানী দিয়াৰ আগত হাতেৰে এবাৰ চেক কৰি ল'ব। যদি তললৈকে মাটিখিনি শুকাই যায় তেতিয়াহে ইয়াত পানী দিব লাগে। আৰু এমাহমানৰ মূৰে মূৰে আধা চামুচ ফাংগিচাইড 1 লিটাৰ পানীত গুলি গছজোপাত দিব। তেনেদৰে ফাংগিচাইডৰ ব্যৱহাৰ কৰি থাকিলে গছজোপাৰ শিপা পচি মৰাৰ ভয় নাথাকে। এই কালাঞ্চু ফুলবিধ একেৰাহে বৰষুণ পৰি থকা ঠাইত ৰাখিব নালাগে। এদিন দুদিন বৰষুণত তিতিলে একো নহয়, কিন্তু একেৰাহে কেইবাদিনো বৰষুণ পৰি থাকিলে এই গছজোপা গেলি যায়।
সেয়ে সেই কথাটো লক্ষ্য ৰাখিব বৰষুণৰ পৰা অলপ আঁতৰাই ৰাখিব আৰু ইয়াক 3-4 ঘণ্টামান ৰ'দ পৰা ঠাইত ৰাখিব লাগে ফুলিবৰ বাবে আৰু এবাৰ যেতিয়া ফুলিবলৈ আৰম্ভ কৰে তাৰ পিছত আপোনালোকে ছাঁ পৰা ঠাইত ৰাখিলেও একো নহয় কিন্তু ফুলিবৰ বাবে সিহঁতক কমেও 3-4 ঘণ্টামান ৰ'দৰ প্ৰয়োজন ঠাণ্ডা দিনৰ গৰম দিনত ইয়াৰ কেনেদৰে যত্ন ল'ব লাগে তাৰ এটা ভিডিঅ' মই বেলেগকৈ বনাম আজিলৈ ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিল জনাব ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ